হেল্ল' গাইজ মোৰ মানে হ'ল আজি প্ৰায় এমাহমান আগৰ পৰা বহুত মানে মোৰ গালত মানে কি হৈছে পিম্পল হৈছিলে। পিম্পল লগতে মানে পিম্পলবোৰ মানে ডাঙৰ হৈ ফোহা টাইপ ডাঙৰ ফোহা টাইপ মানে একনি ছিষ্টেম হৈছিলে। চ' মই বহুত মানে মানসিকভাৱে বহুত মানে ভাগি পৰিছিলোঁ। কি কৰা যাব মানে ইউজ নকৰা বস্তু নাই দেই, ইউজ নকৰা বস্তু নাই আৰু বহুত সদায় মানে মন চন মাৰি থাকোঁ, বহুত প্ৰব্লেম আৰু তাৰপিছত মই মানে এজন হোমিঅ'পেথিক ডক্টৰৰ তাত গ'লোঁ আৰু গোটেইখিনি কথা ক'লোঁ। আৰু চাওক, এইখন মোৰ ফটো হ'ল, এইখন মোৰ ফটো 15 দিন আগৰ ফটো। চাওক মোৰ গালখনৰ অৱস্থা আৰু বৰ্তমান চাওক এতিয়াও লাহে লাহে স্পটবোৰ আছে, মাত্ৰ 15 দিনে হ'ল, সেইখিনিও যাব বুলি কৈছে আৰু কমপ্লিটলি যাব। আৰু আমাৰ একনি উঠে সাধাৰণতে যদিহে আমাৰ অইলি স্কিনবোৰ অইলি হয়। দেখিছেনে মোৰ স্কিনখন কেনেকুৱা অইলি? চ' অইলি স্কিনত বেছিভাগ কি হয়, আমাৰ একনি টাইপ নাইবা ফোহা টাইপ নাইবা পিম্পল হয় বিশেষকৈ। আৰু লগতে যদিহে আমি অবিৰাম বেছিভাগ কি কৰোঁ, সূৰ্যৰ পোহৰত থাকোঁ ন, সূৰ্যৰ পোহৰত থাকোঁ, কোনো ধৰণৰ প্ৰটেকশ্যন নলওঁ, যেনে ছাতি নলওঁ, কিবা নলওঁ, নাইবা বাইক চলালে হওক বা স্কুটি চলালে হওক, হেলমেট পৰিধান নকৰোঁ, মানে যাৰ কাৰণে আমাৰ ধূলি বালিবোৰ একদম মানে আমাৰ ছালত সম্পূৰ্ণভাৱে হেৰি হৈ যায়। তাৰপিছত কি হয়, আমাৰ এনেকুৱা মানে একনি আৰু নাইবা পিম্পল। চ' তেনেকৈ মই বহুত বস্তু ইউজ কৰিলোঁ, মই ক্ৰীম ঘঁহিলোঁ, নানানটা ধৰণৰ ইউজ কৰিলোঁ। এলোপেথিক ডক্টৰক দেখাইছিলোঁ, চ' ডক্টৰে মোক ইনজেকশ্যনো দিলে, 3বাৰমান ইনজেকশ্যন দিছে আৰু নিৰ্দিষ্ট মানে কি বিভিন্ন ধৰণৰ কেপচুল কিবা কিবি বহুত খাইছোঁ। খোৱাৰ পিছত মোৰ নকমাৰ পিছত মই হোমিঅ'পেথিক ডক্টৰক দেখালোঁ। হোমিঅ'পেথিক ডক্টৰে মোক মাত্ৰ 4টা ঔষধ দিছে আৰু এটা ক্ৰীম দিছে। 4টা ঔষধ মানে 3টা খাব লাগে আৰু এটা গালত মানে গোলাপ জল যে আছে, গোলাপ জল লগাব লাগে আৰু এটা ডাইৰেক্ট ক্ৰীম দিছে। চ' এইখিনি লগাই মোৰ আজি গালৰ এনেকুৱা মানে এটা স্কিনটো হৈছে। চ' মোক কি দিছে এইটো মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক। প্ৰথমতে দিছে আমাক চ' এইটোৱে হয়, এইটো হৈছে প্ৰথমতে আমি ৰাতিপুৱাই খালী পেটত খাব লাগে। ডাইৰেক্ট আমাৰ কি হয়, জিভাখনত দিব লাগে 3 টোপাল কালি ব্ৰমেটিউম বুলি। এইটো হৈছে টেম্পেবল আৰু একনিৰ মেইন হেড, এইটো হয় হা। এইটো হৈছে SBLৰ হয় আৰু এইটো কালি ব্ৰুম 13 পটেঞ্চিয়েলৰ। এইটো লগাৰ ফলত মোৰ হৈছে, ইয়াৰ দাম হৈছে 100 টকা এইটোত। নেক্সট হৈছে এইটো খাব লাগিব আপোনাৰ মানে এই কালি ব্ৰিম যিটো আছিলে, এইটো খোৱাৰ প্ৰায় 10 মিনিটমান পিছত এই ঔষধটো 3 টোপাল আৰু জিভত ল'ব লাগিব, মানে জিভত ল'ব লাগে। চ' এচিডৰ ফছফৰিক এচিড হয়তো 200 পটেঞ্চিয়েলত দিছে আৰু ইয়াৰ দাম মিনিটমান হোৱাৰ পিছত এইটো ছালফাৰ 13টো খাব লাগিব, 3টো পিটো হয়। এইটো দিছিলে আমাক 13 পটেঞ্চিয়েলত, এইটো হয় আমাৰ জাৰ্মান কোম্পানী। চ' ইয়াৰ দাম হৈছে প্ৰায় 145 হয়, 145 হয়। আৰু এইটো হয় ঔষধটো ছালফাৰ 30, মানে খোৱাৰ ভিতৰত এই 3টা। আৰু নেক্সট তাত লগাব দিছে এইটো বেৰবেৰিয়াছ একুৱা ফইলিয়ামছ O2, এইটো হৈছে 20 ml হয়। এইটো হৈছে আমাৰ গোলাপ জলৰ সৈতে লগাব লাগে আৰু ইয়াৰ দাম হৈছে প্ৰায় 270 হয়, 270। ঠিক আছে, এইখিনি হ'ল। এইটো হৈছে আমাৰ লগাব লাগে গোলাপ জলৰ সৈতে। আৰু তাৰপিছত গোটেইখিনি লগোৱাৰ পিছত আমাৰ তাত স্কিনখন ধুই পিনি আমাৰ এইটো ক্ৰীম লগাব লাগে, যিটো একনি 8 ক্ৰীম হয়, ফৰ একনি আৰু পিম্পলছৰ কাৰণে অনলি হয়। এইটোৰ দাম হয় 95 ৰুপিজ। চ' এইখিনি লগাৰ ফলত আপোনালোকৰ মানে পিম্পল এই দুটা হয় লগোৱা আৰু এইটো হৈছে প্ৰথমতে খাব লাগিব। নেক্সট খাব লাগিব এচিড, নেক্সট খাব লাগিব ছালফাৰ 30। এইখিনি ঔষধ লগালে মানে প্ৰায় 15-20 দিনৰ ভিতৰত আপোনাৰ যদিহে পিম্পল আৰু একনি হৈছে, তেতিয়া স্কিনটো ৰিকভাৰী হৈ যাব। ঠিক আছে।